আগ্ৰা গোটেই পৃথিৱীতে এনে এটা কথাৰ বাবে কুখ্যাত যাৰ কথা শুনিলে আপোনাৰ গাৰ নোম ডাল ডাল হ'ব। আচৰিত হল নহয়নে? হাথৰাছৰ দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তেই আমাৰ দেশত চলি থকা নাৰীজনিত অপৰাধৰ এখন ভয়ংকৰ ছবি দাঙি ধৰিছে ডক্টৰ সুকৃতি চৌধুৰী নামৰ এগৰাকী সমাজকৰ্মী মহিলাই। তাৰ কিয়দাংশ এনেধৰণৰ। ভাৰতত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ছোৱালী কিশোৰী অপহৰণ কৰে। চুবুৰীয়া নেপাল, বাংলাদেশ আদিৰ পৰাও অপহৰণ কৰি আনে। এই ছোৱালীবিলাকক ফাইনেলি কলৈ নিয়ে জানে? আগ্ৰাৰ ছোৱালী নিলাম কৰা বজাৰলৈ। আগ্ৰাৰ ছোৱালী নিলাম কৰা বজাৰখন পৃথিৱীৰ ভিতৰতেই ডাঙৰ। আপুনি ISIS সন্ত্ৰাসবাদীয়ে কিদৰে ৰাকাৰ নাৰী বজাৰত নাৰীক উলংগ কৰি গৰু ছাগলীৰ দৰে খুটাত বান্ধি থৈ, কিন্তু আগ্ৰাৰ ছোৱালীৰ বজাৰখন লৈ চবেই নিমাত কিয়? আপুনি জানে এই ছোৱালীবিলাকক মাত্ৰ এনিশাৰ বাবে ধনী ধনী ছেটবোৰে কিনে। তাহাঁতক প্ৰত্যেক নিশাই একোজনী ভাৰ্জিন ছোৱালী অংকহাইনী হিচাপে দৰকাৰ। ইমানেই তাহাঁতৰ বিলাসিতা। এই কথাটো সেই বজাৰত কয় নট উতাৰনা, নাও তোৰনা আদি। ছেটবোৰৰ লগত এনিশা কটোৱাৰ পিছত ছোৱালীজনীক আকৌ নিলাম কৰে। এইবাৰ তাইৰ দাম আগতকৈ কমি যায়। এইদৰে তাই এদিন বেশ্যালয়লৈ আহে। এতিয়া তাই কমেও দিনে 20 বাৰ ছেক্স কৰিব লাগে বিভিন্ন কাষ্টমাৰৰ লগত। দৈনিক 20 বাৰ কেনেকুৱা অত্যাচাৰ হয় তাইৰ ওপৰত কল্পনাও কৰিব পাৰিনে? ক'ব পাহৰিছিলো, যিবোৰ অপহৰণ কৰা ছোৱালী বেছি সৰু, মানে তুলনিয়েই হোৱা নাই, তাহাঁতৰো কাষ্টমাৰ বেলেগ। সাধাৰণতে এই তুলনি নোহোৱা সৰুবোৰক গোৱালৈ ছাপ্লাই দিয়ে। আনহাতে একাংশৰ ওপৰত কেইবিধমান ইনজেকশ্যন আৰু ঔষধ প্ৰয়োগ কৰে, যাৰ নাম মই ইচ্ছা কৰিয়েই ইয়াত নিলিখো। আনহাতে তুলনি হোৱাবোৰক মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত জোৰকৈ দালালবোৰৰ লগত ছেক্স কৰিবলৈ দি ভিডিঅ'গ্ৰাফী কৰে। সেই ভিডিঅ'টো পৰ্ণগ্ৰাফীৰ ৱেবছাইটত আপলোড কৰি দি তাইৰ ঋতুস্ৰাৱৰ ৰক্তক ভাৰ্জিন ছোৱালীৰ তেজ বুলি প্ৰচাৰ কৰি টকা ঘটে। ছোৱালীবোৰক মম বা লা গলাই গাত ঢালি দিয়া, ছাল ছিঙি নিমখ আৰু জলকীয়া গুৰি ঘঁহি দিয়া, খাবলৈ নিদিয়া, চাবুকেৰে কোবোৱা, যৌনাংগ ক্ষতবিক্ষত কৰি কৰা অত্যাচাৰ আদিবোৰ মেইন। মই এইবোৰ কেনেকৈ জানিলো? মই এইবোৰ কোনো কিতাপ, আলোচনী বা পেপাৰ পঢ়ি কোৱা নাই। চাকৰিৰ বাহিৰেও মই এনে এটা স্বেচ্ছাসেৱী সংগঠনৰ হৈ যোৱা 5 বছৰ কাম কৰি আহিছো, যি এই চৰম দুৰ্কপলীয়া ছোৱালীবোৰক উদ্ধাৰ কৰি সামান্য জীৱন দিবলৈ যত্ন কৰি আহিছে। সকলো হেৰুৱাই এতিয়া আনকি ঘৰখনেও বদনামৰ ভয়ত ঘূৰাই লবলৈ অস্বীকাৰ কৰা উদ্ধাৰ কৰা ছোৱালীবোৰক মানসিক শক্তি ঘূৰাই অনাৰ কামৰ দায়িত্বটো মোৰ ওপৰত পৰে। এই স্বেচ্ছাসেৱী সংগঠনটোৰ লগত মই 2 সপ্তাহ নাগপুৰৰ বেশ্যালয়বোৰ উকটি ফুৰিছিলো। মই তন্নকৈ বেশ্যালয়ৰ সকলো কথাই প্ৰেক্টিকেলি চাক্ষুষ অভিজ্ঞতা হিচাপে জানো। কিন্তু বেশ্যাৰ বিষয়ে গল্প, কবিতা, উপন্যাস লিখা 99% মানুহে নিজে ৰেড লাইট এৰিয়া বা বেশ্যালয়ৰ চাক্ষুষ অভিজ্ঞতাৰে লিখেনে? জানেনে আগ্ৰাৰ ছোৱালীৰ বজাৰখনৰ কথা? নে এনেই আইডিয়া কৰি লিখে? তেওঁলোকে কেতিয়াবা দেখা পাইছেনে ৰেড লাইট এৰিয়া বা বেশ্যালয় কেনে হয়? আগ্ৰাৰ যদি ইমান কুখ্যাতি শুনিলেই তেনেহলে বুজিবই পাৰিছে আগ্ৰাৰ গাত লাগি থকা হাথৰাছৰ পৰিৱেশটো কেনে হ'ব। এইবোৰ ঠাই নাৰীৰ ওপৰত হোৱা অতি অমানৱীয় অত্যাচাৰৰ হটস্পট। ছোৱালী অপহৰণ কৰি বিক্ৰী কৰাটো ইয়াৰ গৰম বেপাৰ। এতিয়া আপুনিয়েই বিচাৰ কৰক, মই যে যোৱা 5 বছৰে স্বেচ্ছাসেৱী হৈ চাকৰিৰ বাহিৰে নাৰীৰ ওপৰত হোৱা এই অমানৱীয়তা ৰোধ কৰাৰ বাবে নীৰৱে যুদ্ধ কৰি আহিছো, সেয়া কৰি যাম নে ফেচবুকত হাথৰাছৰ ঘটনা লৈ গৰম ষ্টেটাছ দিম, নে ৰাস্তাত থিয় হৈ জিন্দাবাদ মুৰ্দাবাদ চিঞৰিবলৈ যাম?